নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ আমি DSSK কানৈ কলেজৰ পৰা এটা দল ইউথ ফেষ্টিভেলৰ বাবে দেওগাঁৱলৈ যাত্ৰা কৰিম আৰু যাত্ৰাত কি কি ঘটে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ ব্লগটো চাই থাকিব দেখুৱাই ব্যস্ত হৈ গৈছে আৰু আপোনালোক কলেজখন আমাৰ দেখুৱাই দিছোঁ অকণমান আমি গৈ দেৰগাঁও কলেজখন আপোনালোকক দেখুৱাই দিম তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই থাকিব গৈছোঁ এইফালে আমাৰ আৰু এজন ব্লগাৰ পূৰা আছে তো এইফালে এইবোৰ বয় বস্তু আমি অলপ বস্তু লৈ আছোঁ কি লৈছোঁ তাত দেখুৱাম আপোনালোকক আৰু এইবোৰ আমাৰ মেইন মানুহ কেলুবা পিছত নাথাকিব পাৰে কেলুবা অকণমান কৈ দিয়া সকলোকে শুভেচ্ছা এটা দিয়া নমস্কাৰ আমি কানৈ মহাবিদ্যালয় হৈ প্ৰতিনিধি কৰিব ওলাইছোঁ আৰু আশা কৰোঁ এটা কানৈয়ানৰ আৱেগ লৈ আমাৰ সকলোৱে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যোনবোৰ প্ৰতিনিধি কৰিছে কানৈ মহাবিদ্যালয়ৰ পৰা সকলোৱে যাতে সুনাম কঢ়িয়াই আনে কলেজখনক ৰিপ্ৰেজেণ্ট কৰি যাতে ভালকৈ লৈ আনে তাকে আশা কৰি জয়টো কানৈয়ান প্ৰিন্সিপাল ছাৰে পূৰা চাই আছে প্ৰিন্সিপাল ছাৰৰ নিৰ্দেশত সকলো কাম হৈ আছে আমাৰ বিমানটা পূৰা লাগি আছে ইঞ্জিনিয়াৰ লাগি আছে কলেজৰ নিচিনা লাগিছে সম্পূৰ্ণৰূপে বস্তু বাহানিবোৰ পেকিং কৰি হৈ গৈছে একদম এয়া পূৰা হৈ আছে আমাৰ কালচাৰেল ছেক্ৰেটাৰী আৰু এইফালে পূৰা এইখিনি পূৰা হৈ আছে তো ফাইনেলি আমি DKD কলেজ পাই গ'লোহি আৰু এতিয়া DKD কলেজত আমাৰ বস্তুবোৰ নমাই আছোঁ বাছৰ পৰা আৰু আমাক ৰুম দিছে গতিকে আমি ৰুমত সোমাম সকলো তাৰপৰা ক'ত কেনেকৈ কি হয় আপোনালোকে আজি আমাৰ যুৱ মহোৎসৱৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি ৰাতিপুৱা 4:30 বজাতে সকলো উঠি আমি বিদ্যালয়ৰ গোটেই ফিল্ডখন চাফা কৰাৰ কামত আগবাঢ়িছোঁ ড্ৰেছ পিন্ধি ল'লোঁ আৰু এতিয়া প্ৰথম কাৰ্যসূচী আছে প্ৰথম কাৰ্যসূচী কি হৈছে আপোনালোকে দেখুৱাম চাই থাকিব এইটো দেখাই আছে আপোনালোকৰ DKD কলেজৰ প্ৰাংগণত প্ৰত্যেকখন কলেজৰ পৰা যিসকল মুৰব্বী আহিছে তেওঁলোকে নিজৰ কলেজৰ পতাকাসমূহ উত্তোলন কৰিলে আৰু এতিয়া উত্তোলন কৰি কাষতে কিছু অনুষ্ঠান ৰাখিছে তাৰ দৃশ্য আপোনালোকক কিছুমান দেখাই দিছে অকল বিভিন্ন স্থানত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবোৰ হৈ আছে আৰু এতিয়া আমি খায়াল প্ৰতিযোগিতাত আছোঁ খায়াল প্ৰতিযোগিতা আমাৰ অংশগ্ৰহণ হ'ব আমাৰ কলেজৰ পৰা শ্ৰুভিবা কেনেকুৱা লাগিছে কেতিয়াবা আৰু এয়া সকলো হৈ আছে এয়া আইডিও সন্দিকৈ ভৰণী মুকলি মঞ্চত ক্ৰিয়েটিভ ডান্স চলি আছে ডান্সৰ প্ৰতিযোগিতা জ্যোতি সংগীতৰ প্ৰতিযোগিতা চলি আছে আৰু আপোনালোকক জ্যোতি সংগীত প্ৰতিযোগিতাৰ কিছু দৃশ্য দেখুৱাইছে সকলোবোৰ ব্যস্ত হৈ পৰিছে আৰু আপোনালোকক আজি আমি তৃতীয় দিনৰ কাৰ্যসূচী কিছুমান আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে আমাৰ ব্লগটো আমাৰ কালচাৰেল ছেক্ৰেটাৰী আছে প্ৰিয়ংকা নাৱা কি হৈ আছে এতিয়া আমাক ক্লে মডেলিং কোনে দি আছে চিৰঞ্জিত এয়া আপোনালোকক অকণমান দেখুৱাই দিছোঁ বন্ধ হৈ আছে তথাপিতো ইয়াত ক্লে মডেলিং আমাৰ কণ্টেণ্ট চিৰঞ্জিতে ক্লে মডেলিং বনাই আছে পৰা এইদৰে চাই থাকিব ভিডিঅ'বোৰ আপোনালোকক আগবঢ়াই থাকিম কি হৈ আছে আজি তৃতীয় দিনৰ কাৰ্যসূচীত ফক ডান্স আছে আৰু ফক ডান্স ইয়াত হৈ আছে আপোনালোকক দেখুৱাইছোঁ গোটেই সকলো ব্যস্ত হৈ পৰিছে বিভিন্ন কলেজৰ ইয়াত ব্যস্ত হৈছে আমাৰ কানৈ কলেজো কানৈ কলেজত ইয়াত অংশগ্ৰহণ কৰিবলৈ ৰৈ আছে আপোনালোকক কি হৈ আছে তাত মঞ্চ দেখুৱাবলৈ আগবাঢ়ি আছোঁ চাই দিব ভিডিঅ'টো Thank you.
এয়া কানৈ কলেজৰ বিহু আপোনালোকক দেখুৱাই আছোঁ। ক্লাছিকেল ডান্সৰ প্ৰগ্ৰাম চলি আছে আৰু ক্লাছিকেল ডান্সত অংশগ্ৰহণ কৰিছে ইনষ্টলেশ্যনৰ কাম প্ৰায় শেষ হৈছে আমাৰ কলেজৰ। আঙুলিৰ কম্পিটিশ্যন হৈ গ'ল আৰু আপোনালোকৰ আঙুলিৰ কিছুমান দৃশ্য আপোনালোকক দেখাইছোঁ। ইয়াত বাঁহী প্ৰতিযোগিতা হৈছে। বাঁহী প্ৰতিযোগিতাত ৰিকি মহন্ত দাদাই অংশগ্ৰহণ কৰিছে আৰু কেনেকুৱা হৈ আছে আপোনালোকে জনাব। ডেকা কলেজৰ নিশাৰ পৰিৱেশ আপোনালোক দেখাই আছোঁ। ডেকা কলেজখন আপোনাৰ ভিতৰলৈ ৰাতি কেনেকুৱা দেখি আপোনালোক তাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। আৰু কিছুমান পিছতে ফক চং গ্ৰুপ আৰু নাটক আৰম্ভ হ'ব, গতিকে আমি তাত অংশগ্ৰহণ কৰিম। তাৰ ভিডিঅ' আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। এয়া কানৈ কলেজৰ নাটক আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে আমাৰ পিছত প্ৰতিযোগিতাখন দেখুৱাই আছে। ইয়াত দুলীয়াজান কলেজৰ পৰা খোলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে। চৌচিত আজি আইডি সন্দিকৈ সোঁৱৰণি মুকলি মঞ্চত দলীয় সংগীত প্ৰতিযোগিতা আৰম্ভ হৈ আছে আৰু আপোনাক প্ৰতিযোগিতা কিছু দেখুৱাই আছোঁ। তৃতীয় দিনৰ শেষৰটো কাৰ্যসূচী মায়ে মেয়া। আজি আপোনালোকক চতুৰ্থ দিনৰ কাৰ্যসূচী আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু সকলোতে পূৰা বৰষুণ দিছে। গোটেই বৰষুণত বানপানী সদৃশ হৈ গৈছে পৰিৱেশ। তথাপিতো আমাৰ চতুৰ্থ দিনৰ কাৰ্যসূচী এতিয়া 5মান বাজিছে। 5মান বজাত আমাৰ কানৈ কলেজৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী উঠি আমি যিমান পাৰোঁ চাৰিওকাষ চফা কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এয়া তাত তেনে কাৰ্যসূচীত সকলো ব্যস্ত হৈ আছে। এয়া আপোনাক দেখাই আছোঁ। আজি চতুৰ্থ দিনৰ কাৰ্যসূচীত বিশেষ একো নাই, তথাপিতো আজি ৰেলী আছে। ৰেলী বতৰে এতিয়া কি কৰে চাব লাগিব। তাৰপৰা ৰেলীৰ পিছতে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছে, গতিকে আপোনালোকক পিছৰ ভিডিঅ'খিনি দেখুৱাই থাকিম, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। বতৰ ভাল হৈ গ'ল আৰু আমিও ৰেলীৰ কাৰণে সাজু হৈ গ'লোঁ। এতিয়া আজি আপোনালোকক
আমাৰ ইউথ ফেষ্টিভেল যুৱ মহোৎসৱৰ অন্তিমটো দিনৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ আৰু অন্তিমটো কাৰ্যসূচীত আপোনালোকক কি হৈছে তাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনাৰ চাই শেষৰটো দিনৰ কাৰ্যসূচী দেখুৱাই আছোঁ আৰু শেষৰটো দিনৰ কাৰ্যসূচীত বঁটা বিতৰণী অনুষ্ঠান আছে ইয়াৰ আগমুহূৰ্তত আপোনাৰ ৰেডি হৈ গ'ল আৰু এতিয়া আমি অডিটৰিয়ামত আছোঁ বঁটা বিতৰণী অনুষ্ঠানৰ পিছতে প্ৰায় কাৰ্যসূচী শেষ হ'ব আৰু তৃতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ সন্মান্ত আৰু সুৰঞ্জিত সন্দিকক আমি বলানি প্ৰদান কৰিবলৈ আমাৰ চৰকাৰ শিক্ষা গুৰু ডক্টৰ সুৰঞ্জিত তৃতীয় স্থানপ্ৰাপ্ত একাংকনের প্রতিযোগিতার শ্রেষ্ঠ অভিনেত্রী কলিয়াজা মহাবিদ্যালয়ের হিমাদ্রি বৈদ্যা সংখ্যাঙ্কন প্রতিযোগিতার শ্রেষ্ঠ অভিনেতার ফলাফল ঘোষণা করব আৰু শ্রেষ্ঠ অভিনেতার খিতাব লাভ কৰিছে মহিম চৰিত্ৰত অভিনয় কৰা পিজি মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ তো আজি সুপ্ৰভাত জনাইছোঁ আমাৰ কালিৰ অনুষ্ঠান সমাপ্ত হৈ গ'ল আৰু আজি আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ ঘৰলৈ নহয় একচুৱেলি কলেজলৈ বুলি কলেজৰ পৰা আমি সকলো নিজা নিজা ঘৰলৈ যাম বা নিজৰ নিজৰ ৰুমলৈ যাম আৰু ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিলে ডিগেটি কলেজখন সঁচাই বহুত এটা বিশাল এৰিয়া আগুৰি আছে আৰু এই ডিগেটি কলেজলৈ আহি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বহুত কথা শিকিব পাৰিলে আমি বহুত কথা শিকিব পাৰিলোঁ নতুন অভিজ্ঞতা এটা পালোঁ ইউথ ফেষ্টিভেল অহা নাছিলোঁ বা আহিবলৈ সুবিধা পোৱা নাছিলোঁ এইবাৰ কানৈ মহাবিদ্যালয়ৰ পৰা এই সুযোগকণ পোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে এনেকুৱা অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব বা সুযোগ পাব বুলি আশা ৰাখি আমি আমাৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ আৰু আমি আজি যাত্ৰা কৰিম ডিব্ৰুগড়লৈ এতিয়ালৈকে যোৱা নাই এতিয়া সময় প্ৰায় 4:30মান বাজিছে আৰু 4:30মান বজাৰ পিছত আমি এতিয়া ঘৰলৈ যাম আৰু আপোনালোকে আমাৰ ব্লগটো ইমানখিনি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি দেৰগাঁও কমলদুৱাৰ মহাবিদ্যালয়ৰ বাকৰি একদম সম্পূৰ্ণৰূপে খালী হৈ পৰিছে আৰু একদম নিস্তব্ধ হৈ পৰিছে বহুত একেদিনাই আমাৰ বহুত কেইদিন একেলগে থাকি সঁচাকৈ বহুত ভাল লাগিছিলে আৰু আজি সেই পৰিৱেশ একেবাৰে নিস্তব্ধ হৈ পৰিছে আমি সকলো ওলালোঁ যাবলৈ তো আকৌ দেৰগাঁৱলৈ আকৌ আহিলে এই কলেজৰ সুন্দৰতাই যেন সকলোকে মনোমুগ্ধ কৰি তোলে তাকে কামনা কৰিলোঁ আৰু আমি আজি ইমানতে ব্লগটো সমাপ্ত কৰিছোঁ